আপোনালোকে চৰকাৰী ঘৰৰ বাবে অনলাইন এপ্লাই কেনেকৈ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। তাৰপিছত আপোনালোকে নিজে ঘৰত বহি থাকি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ড, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শুৰুৰ পৰা শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে বুজি পাব আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ অনলাইনৰ মাজত এপ্লাই কৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু আপোনালোকে যে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা ন'টিফিকেশ্যন বেল আইকনত ক্লিক কৰি এলাউ কৰি দিব। তেন্তে ফ্ৰেণ্ড, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ড, আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব বা আপোনালোকে গুগল অপেন কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ চাৰ্চত টাইপ কৰিব মাই স্কিম বুলি টাইপ কৰি দিব। আপোনালোকে মাই স্কিম বুলি আপোনালোকে এনেকৈ টাইপ কৰি দিব, মাই স্কিম gov.in এনেকৈ টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। এনেকৈ মই যেনেকৈ ইয়াতে টাইপ কৰা আছে মাই স্কিম gov.in এনেকৈ টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। অন্যথা মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত এইটো পেজৰ লিংক দি থৈ দিম, আপোনালোকে এইখন পেজত ডাইৰেক্টলি আহিব পাৰিব। তো আপোনালোকে এনেকৈ এইখন পিছত অহাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব দিয়া আছে মাই স্কিম, তাৰপিছত দিয়া আছে ইয়াতে চাওক এণ্টাৰ স্কিম নেম টু চাৰ্চ। তো আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ স্কিমটো চাৰ্চ কৰিব লাগিব। আপোনালোকে যিহেতু চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে অনলাইনৰ মাজত এপ্লাই কৰিব বিচাৰি আছে, তো ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব। ইয়াতে আপোনালোকে ধুনীয়া এখন টাইপ কৰি দিব PMAY এনেকৈ আপোনালোকে টাইপ কৰি ইয়াতে চাব পাৰিছে চাৰ্চ বুলি এটা অপশ্যন দি আছে, এইটোত ক্লিক কৰি দিব। এইটো অপশ্যন যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকৰ সময়ত এনেকৈ লোডিং হৈ আহিব। আৰু পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে দিয়া আছে মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট। তো এনেকৈ চাব পাৰিব। তাৰপিছত দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো এনেকৈ চাব পাৰিছে। তো আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অপশ্যনত ক্লিক কৰি দিব। যেতিয়া এনেকৈ আপোনালোকে ক্লিক কৰি দিব, তেতিয়া ইয়াতে আপোনালোকৰ খোল খাই আহিব। ইয়াতে চাওক দিয়া আছে ডিটেইলছ, তাৰপিছত দিয়া আছে বেনিফিট, তাৰপিছত দিয়া আছে এলিজিবিলিটি, তাৰপিছত এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন প্ৰচেছ, তাৰপিছত দিয়া আছে ডকুমেণ্ট। তো আপোনাক এনেকৈ চাব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে চাওক ইয়াতে দিয়া আছে ডিটেইলছ। তো আপুনি ইয়াতে চাব পাৰিছে আপোনালোকে PMAY আপোনালোকে এনেকৈ এপ্লাই কৰিব লাগিব, ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিব কিছুমান বস্তুবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। তো এনেকৈ আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে চাওক এতিয়া দিয়া আছে বেনিফিট। তো আপোনালোকে বেনিফিটত যেতিয়া আপোনালোকে ক্লিক কৰিব, তো বেনিফিটটো ইয়াতে দেখাব। আপোনালোকে ইয়াতে চাওক দিয়া আছে আপোনালোকে চৰকাৰী ঘৰৰ পৰা আপোনালোকে কিমান টকা লাভ কৰিব। আপোনালোকে 1,20,000 টকা পাব। আৰু ইয়াতে দিয়া আছে 1,30,000 টকা। আপোনাৰ এনেকৈ দুটা কিছুমান জেগাত এনেকৈ মানে দিয়া হয়, কিছুমানত 1,20,000 1,30,000 এনেকৈ দিয়া হয়। তো আপোনালোকে এনেকৈ চাব পাৰিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ LPG কানেকশ্যন আছেনে নাই, আপোনালোকে ইয়াতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আপোনালোকে কানেকশ্যন পাইছিল নাই, এইবিলাক আপুনি চাব পাৰিব। আপোনালোকে পোৱা নাই, তো আপোনালোকে পাব নিশ্চয়। তাৰপিছত আপুনি ইয়াতে চাব পাৰিছে ইয়াতে দিয়া আছে, ইয়াতে চাওক এটা অপশ্যন দিয়া আছে, ইয়াতে চাওক দিয়া আছে SBM। আপোনালোকে যদি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যদি আপোনাৰ টয়লেট পোৱা নাই, তো এই টয়লেট পাব আপোনালোকে ইয়াতে 12,000 টকা আপোনালোকে পাব। তো ইয়াতে 12,000 টকা নাই, এতিয়া আপোনালোকে ডাইৰেক্টলি 18,000 টকা পাব ইয়াতে, কিয়নো আগৰ এইটো আপডেট দিয়া আছিলে এইকাৰণে এনেকৈ দেখাইছিল। তো এনেকৈ আপোনালোকে চাব। তাৰপিছত ইয়াতে চাওক ইয়াতে দিয়া আছে এলিজিবিলিটি। তো আপোনালোকে ইয়াৰ কাৰণে এলিজিবিলিটি কি হয় আপোনালোকে ইয়াতে চাব লাগিব। এলিজিবিলিটি যদি আপুনি ক্লিক কৰিব, কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপোনালোকে এলিজিবিলিটি হয় নহয়, এনেকৈ চাব পাৰিব। চোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি এনেকৈ আপোনালোকে সকলো তথ্য ইয়াতে দি আছে, আপোনালোকে ভালদৰে চাই ল'ব। লোৱাৰ পিছত ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে চাব লাগিব ইয়াতে দিয়া আছে এপ্লিকেশ্যন প্ৰচেছ। তো আপোনালোকে এপ্লিকেশ্যন প্ৰচেছত ক্লিক কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব এনেকৈ দিয়া আছে। তো আপোনালোকে এনেকৈ অনলাইনৰ মাজত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে চাওক দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল। তো আপোনালোকে অনলাইনৰ মাজত এপ্লাই কৰিব লাগিব। তাৰপিছত এতিয়া আপোনালোকে বেক হৈ অহাৰ পিছত ইয়াতে চাব লাগিব আপোনালোকে ডকুমেণ্টছটো কি লাগিব। ডকুমেণ্টছত যেতিয়া আপুনি ক্লিক কৰিব, তেতিয়া চাওক দিয়া আছে আধাৰ কাৰ্ডখন লাগিব, আপোনালোকৰ ফটো ষ্টেট কপি, তাৰপিছত দিয়া আছে জব কাৰ্ডখন লাগিব আপোনালোকৰ, তাৰপিছত দিয়া আছে বেংক একাউণ্ট ডিটেইলছ লাগিব, বেংকৰ একাউণ্ট লাগিব, আৰু দিয়া আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ নাম্বাৰ। তো আপোনালোকে যদি এইখন যদি আপোনালোকে চৰকাৰী তৰফত যদি পাইছিল, আপোনালোকে এই স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যিটো নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেই নাম্বাৰটো ইয়াতে লাগিব। আৰু যদি পোৱা নাই, তো আপোনালোকে দিব নালাগে। তাৰপিছত আপুনি ইয়াতে দিয়া আছে এতিয়া ইয়াতে অপশ্যন দিয়া আছে আপোনালোকে চৰকাৰী পকী ঘৰ আপোনালোকে লাভ কৰিছে নে নাই। যদি লাভ কৰা নাই, ইয়াৰ কাৰণে এখন এটাচমেণ্ট দিব লাগিব আপোনালোকে ইয়াৰ পৰা। তো এনেকৈ চাব পাৰিব। তাৰপিছত এতিয়া আপোনালোকক মই আৰু দেখাই দি আছোঁ। এতিয়া আপোনালোকে আকৌ যেতিয়া এপ্লিকেশ্যন প্ৰচেছত ক্লিক কৰিব, কৰাৰ পিছত ইয়াতে চাব পাৰিব ইয়াতে চাওক যিটো দিয়া আছে, ইয়াতে লিংক দিয়া আছে আপোনালোকে চাব পাৰিছে। ইয়াতে চাওক ডকুমেণ্টছ PMAY ৰেজিষ্ট্ৰেশ্যন মেনুৱেলটো PDF হয়, এইটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব আপোনালোকে কেনেকৈ
এপ্লাই কৰিব লাগিব ক'ত কেনেকৈ ফিল কৰিব লাগিব তো মই অলৰেডি এখন ডাউনলোড কৰিছোঁ আপোনাক মই ডাউনলোড আৰু নকৰোঁ তো মই ডাউনলোড কৰা আছে মই এইখন অ'পেন কৰি আপোনালোকক দেখাই দি আছোঁ আপোনালোকে কেনেকৈ ফৰ্মখন ফিল কৰিব লাগিব আপোনালোকে যেতিয়া ফৰ্মখন আপোনাৰ অ'পেন হ'ব ডাউনলোড কৰাৰ পিছত ইয়াতে চাব পাৰিব যি আছে PMAYG বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন মেনুৱেল তো এনেকৈ আপোনালোকে চাব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে চাওক দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ফৰ্ম তো এইখন ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব ইয়াতে চাওক দিয়া আছে আপোনালোকৰ ডিটেইলছবোৰ আপোনালোকে কেনেকৈ ফিল কৰিব লাগিব ইয়াতে ষ্টাৰ মাৰ্ক যিসমূহ দিয়া আছে ইয়াতে আপোনালোকে ফিল কৰিব লাগিব তো এনেকৈ আপোনালোকে ফিল কৰি লৈ ল'ব আৰু ফ্ৰেণ্ড মই জনাই দিওঁ এটা বস্তুৰ বিষয়ে আপোনালোকক কিয়নো এতিয়ালৈকে অনলাইনৰ মাজত এপ্লাই প্ৰচেছটো অহা নাই আৰু যেতিয়া অনলাইনৰ মাজত প্ৰচেছটো আহিব তেতিয়া মই আপোনালোকক জনাই দিম কেনেকৈ অনলাইনৰ মাজত আপোনালোকে এপ্লাই কৰিব এতিয়ালৈকে অনলাইনত দিয়া নাই তো জাষ্ট মই দেখাই দিলোঁ আপোনালোকে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল কৰিব লাগিব আৰু আপোনালোকে কি ডকুমেণ্টছ লাগিব এইখন এপ্লাই কৰাৰ কাৰণে এইখিনি জাষ্ট মই দেখাই দিলোঁ তো ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো মূলতে ইমানখিনি আছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মানে জয় আই অসম